Hello everyone, good morning. Welcome back to my channel. So আপোনালোকৰ ভালনে? এতিয়া ৰাতিপুৱা 10টা বাজিছে। আপোনালোকৰ লগত লৈ মই ব্লগটো আৰম্ভ কৰিলোঁ। সো আপোনালোকে চাই থাকক। কালিৰ পৰা মোৰ ল'ৰা দুটাই মোক অৰ্ডাৰ দি থৈছে যে আজি ৰাতিপুৱা আলু ভাজি আৰু ৰুটি খাব। এই কাৰণে আজি মই ভাবিছোঁ যে ৰাতিপুৱাই আলু ভাজি আৰু ৰুটিটো সোনকালে বনাই লওঁ। ইহঁতে এতিয়ালৈ উঠা নাই, টোপনি মাৰি আছে। মই মানে ৰাতিপুৱাই উঠি হ'লে বাহি কামটো কৰি লৈছোঁ। তাৰপিছত এতিয়া ভাজিটো বহাই দিলোঁ আৰু আটাটো সানি ল'ম এতিয়া। তাৰপিছত লাহে লাহে বনাই থাকোঁ, ইহঁতে উঠি গৰম গৰম খাব পাৰিব। যেতিয়া স্কুল বন্ধ দি থাকে মই কিবা কিবি ভাল বস্তু বনাই থাকোঁ, কিন্তু এইবাৰ ইমান গৰম লাগিছে নহয়, গৰমত আৰু বনাব মন যোৱা নাই। একোই বনাই খোৱা নাই। কেইদিন ধৰি কৈছে মা কেক বনাই দিয়া না, কেক বনাই দিয়া। সদায় ভাবি থাকোঁ যে সন্ধিয়াত বনাই দিম, কিন্তু সন্ধিয়াটো হ'লে ইমান গৰম লাগে আৰু পাকঘৰত যাবই মন নাযায়। কিবা কৰি আৰু চাহ আৰু ইহঁতক গাখীৰটো খাব দিওঁ জানেনে। এই কৰি কৰি সদায় বনাই দিম বুলি কৈ থাকোঁ আৰু নবনাওৱে। চ' কালি মানে সৰু ল'ৰাটোৱে কৈ আছে মা মই ৰুটি খাম, আলু ভাজি খাম। কালি মই ৰুটিটো আৰু জেলি দি দিছোঁ, কিন্তু আজি মানে নিদিলে আৰু নহ'বই। সেইকাৰণে আজি বনাই আছোঁ। গৰমো লাগিছে, কিন্তু দিওঁ বনাই এতিয়া, নহ'লেতো আজি উঠি পেলাই আকৌ বকি থাকিব মোক, কালিও দিয়া নাই আজিও দিয়া নাই। কৰোণাৰ টাইমত জানেনে কিবা এটা জোচ আছিল, সদায় কিবা না কিবা বনায়ে থাকোঁ। ইমান ভাল পাইছিলোঁ বনাই। এতিয়া চাক মোৰ সৰু ৰজাটো উঠিছে, খাই আছে, খুব ভাল পাইছে। আজি বনাই দিলে খুব ভাল পায়, এতিয়া ধুনীয়াকৈ খাই আছে। চ' মই এতিয়া ব্লগটো আজি ইয়াতে শেষ কৰিলোঁ। আপোনালোকে চাব, যদি ব্লগটো ভাল পায় মোক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত থাকি মোক আগবঢ়াতে সহায় কৰিব। থেংক ইউ।